আগষ্টৰ পৰা আমি ভূমিটো আৰম্ভ কৰিছোঁ, অগ্নিপ্ৰজ্বলন কৰিছোঁ আৰু এই 24টা মণ্ডপখন পৰিচালনা কৰিবলৈ আমাৰ ইয়াত যথেষ্ট 122 জন যিটো আমি প্ৰচাৰকসকলক পুৰোহিতসকলক আমি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গতিকে এওঁলোকে আজি পুৱাৰ পৰা সুচাৰুৰূপে এতিয়া পৰিচালনা কৰি আছে। এইখন যজ্ঞ আমাৰ 12 ঘণ্টীয়া থাকিব। পুৱা 5টাৰ পৰা আমি আবেলি 5টাত আমি সমাপ্ত কৰিম আৰু ইয়াতে আমি ধন্যবাদ জনাব লাগিব আমাৰ যিটো ব্ৰহ্মধৰ্ম কোঅৰ্ডিনেশ্যন কমিটি আৰু আমাৰ বিটিআৰ গভৰ্ণমেণ্ট তেখেতসকলৰ পৰিচালিত বা সহযোগিতাত আমি আজি বিশাল এটা ডাঙৰ পেণ্ডেলত আমি মহাযজ্ঞখন আমি কৰিবলৈ সুযোগ পাইছোঁ। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ যাতে আমাৰ যিটো আজি বিশ্ব শান্তিক সংগতি ৰাখি আমি ইয়াতে আজি যিটো কোকৰাঝাৰ স্থিত গ্ৰীণ